হাই হেল্ল' নমস্কাৰ প্ৰথমতে এছৰা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইছ আজি আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ এটা আহিছোঁ। তো আপোনালোকে গমে পাইছে বহাগৰ বতৰ মানে বিহু চাইতে আৰু কিমান বিহু চালোঁ, 3 দিন লাগাত বিহু চালোঁ, একদম কণ্টিনিউ বিহু চালোঁ। একদম দেহাবোৰ একদম শেষ হৈ গ'ল, মানে ঘুমখতি কৰি একদম দেহা চাবই নামানা হৈ গ'ল। একদম কথাটো এনেকুৱা ধৰণৰ হ'ল, মানে আমাৰ ইয়াতে এটা ডাঙৰ কণ্ঠশিল্পী আহিব, ক'বলৈ ভাষা নোহোৱা গৈছে মানে। আৰু এই ঠাইলৈ আছে আজি বিহু। তো আজিও যাম বুলি আশা কৰিছোঁ, সেইকাৰণে ভিডিঅ'টো আজি দিনৰ পৰা আৰম্ভ কৰিছোঁ। অসমৰ ডাঙৰ এটা কণ্ঠশিল্পী আহিব, মানে নামটো নকওঁ দিয়া, নাম ক'লে আৰু মজাটো নালাগিব। পিছত আপোনালোকে ভিডিঅ'ত দেখা পাব। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব, স্কিপ নকৰে ভিডিঅ'খন চাবলৈ, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'ত। বিহু চাব যোৱাৰ আগতে মোৰ এটা বহুত ডাঙৰ কাম আছে, মানে কামটো নকৰিলেও নহয়, কৰিবই লাগিব। আপোনালোকে চাওক কি কাম কৰোঁ। মানে ময়ো আৰু বাইক চাইক ধুবলৈ ওলাইছোঁ না, বাইক চাইক লৈ যাব লাগিব। তাকে আৰু বাইক চাইক লৈ কিনে ওলালোঁ। কাম হ'ল এইটো বাইকটো ধুব লাগে। একদম বাইকৰ অৱস্থা চাহ, একদম বোকা চোকা লাগি একদম কি হৈ গৈছে, মানে একমাহ দুমাহ ধোৱাই নাই। বহাগৰ বতৰ কাৰণে ধোৱাও নাই। তাকে আজি চিকচিকীয়া কৰি আৰু যাওঁ আৰু বহাগ বিহু চাবলৈ। গাইছ আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো গাইছ আজিৰ ভিডিঅ' আপোনালোকে স্কিপ নকৰিব, শেষলৈকে ভিডিঅ'টো চাব। তো বেছিকৈ আৰু কথা নকওঁ দিয়া, তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰি দিওঁ। এটা দাৰাম আৰু এটা বাল্টিঙত পানী চানী লৈ যাওঁ ধুনীয়াকৈ। মানে মটৰৰ সুবিধা নাইতো, মটৰ চটৰ বহাব পৰা নাই, একো নাই, অলপ কষ্ট কৰিব লাগে। দংকল বুলি নকয়, তাৰাপাম বুলি কয়। একদম চেলো মেচিনহে না ওলায় পানী, একদম চাহ চেলো মেচিনে পাত্তা নাপাব। হৈ গ'ল আমাৰ পানী চানী উঠোৱা। এই ৰুক এই ৰামে উঠি গ'ল পানী চানী লৈ আহিলোঁ। এইবাৰ ধুনীয়াকৈ ধুই দিওঁ। দাদা খৰচা এই ৰাম খৰচা ক'ত আহিছা? হাঁচৰ পোৱালিকেইটা পানী দেখিছেতো, আহিছে। মই বাইক ধুই আছোঁ, এৰি দিছিলোঁ, ইয়াতে আহিছে মানে। মটৰচাইকেলখন হৈ গ'ল ধোৱা, একদম চিকচিকীয়া হৈ গ'ল, না চামকাতহে একদম চাফা কৰাৰ লগে লগে হীৰা মুকুটাৰ দৰে জ্বলি আছে। বাইকখন ধোৱা হৈ গ'ল না, সেইকাৰণে ধুনীয়াকৈ গাখীৰ চাহ খাব দিছে, মানে খাই তাই লওঁ আৰু। গাখীৰ চাহ খাবি হা লেংৰা? গাখীৰ চাহ খাবি? খাবি গাখীৰ চাহ? আপোনালোকে চানচিল্ক শ্বেম্পু ব্যৱহাৰ কৰক, আপোনালোকে উপকাৰ পাব। মই উপকাৰ পাইছোঁ, বাইক ধুই আছোঁ চানচিল্ক শ্বেম্পু দি। বহুত চিকচিকীয়া হয়, একদম একেবাৰে গাখীৰৰ দৰে বগা হৈ যায়। गाइस मेरे मोटरसाइकिल हो गया साफ करना, एकदम अच्छे से साफ कर दिया, एकदम परिष्कार हो गया। गाइस আৰু এখন গাড়ী ধুবা আছে, যাক নালাগে পেট্ৰল ডিজেল, সেইটো হ'ল এইটো গাড়ী। এইখনে পেট্ৰল ডিজেল নালাগা গাড়ীটো, এইটো ধুই লওঁ। বাইকটো ধোৱা হৈ গ'ল, এইবাৰ এই গাড়ীটা ধুই কেনে তো মোৰ কাম শেষ হৈ যাব এইটো ধোৱা হ'লে। तो हमारा ये बिना पेट्रोल का गाड़ी साफ करना हो गया। तो আমি এতিয়া বিহু চাবা যাম। তো য'ত বিহু হয় তাতে আমি আহি পালোঁ। এতিয়া বহুত মানুহ হৈছে একদম।